কিমান আৰু বাৰীত পাক মাৰি শাক ছিঙি অনাৰ কথা শুনি থাকিব এটা কাম কৰক চাওঁ এইবিলাক বাৰীত পাক মাৰি শাক অনাৰ কথা বাদ দিয়ক আমি লকডাউনৰ সময়ত কেনেকৈ বাৰীৰ জংঘল চাফা কৰি তাত শাকৰ খেতি কৰি শাক ছিঙিছিলোঁ তাৰ কাহিনীটো মই এতিয়া আপোনালোকক ক'ব কাহিনী মানে এটা কাম কৰক আপোনালোকে কাহিনীটো চাই লওক কোৱাতকৈ মানে চোৱাটো বেছি মজা লাগিব আৰু আপোনালোকে চাই লওক ছোৱালী কৰিব নোৱাৰা একোৱেই নাই আমি কি হলে একে নহয় সিফালে বেলেগ নাই সিফালে বেলেগ নহয় ভিডিঅ'টো কৰাটো উচিত এইফালে ইমান ধুনীয়া হাজিৰা লগাইছো এই দুটা মস্ত মস্ত হাজিৰা এনেকুৱা নহয় যে ধনে কাম কৰা নাই ধনেও কাম কৰি আছে কিন্তু অকণমান বহিছে অসম দেশৰ ছোৱালী অসম দেশৰ ল'ৰা আপা অসম দেশৰ ছোৱালী কামত লাগা লাইট কেমেৰা একচন কেইদিনমান পিছত দেখা পাব ইয়াত খাকেই খাক কিবা কিবা পৰিব আৰু আপোনালোকক মই কম চাহপাত খোৱা অৱস্থাত আমি এতিয়া আমাৰ জুৰিয়ে খাব চাহপাত আমাৰ পাঠকনি চাহপাত খাব একেবাৰতে খাই দিব চাব দেই নাই নোৱাৰিলে তেওঁ খাব তেওঁ আৰু এবাৰ ট্ৰাই কৰিব একেবাৰতে গোটেইখিনি খাই দিব তেওঁ হয় এতিয়া শক্তি আনি আমি এইখিনি শেষ কৰিব লাগিব দে জুৰি জলদি খোৱা জলদি জলদি তোক দি থাক ফাইনেলি ফিনিছ কৃষ্ণ हेलो 2 नंबर दिन प्रथम कथा आमार एकदम भागार लगा ना और द्वितीय कथा बहुत भागार लगे द्वितीय कथा प्रथम कथा तो मिसा कथा हो मस्त प्रचंड रदत काम কৰা অৱস্থাত
আমাৰ ধন আমি এতিয়া খাম লবৰ টেঙা লবৰ নহয় ৰবাব বুলি কয় ৰবাব টেঙা লবৰ টেঙা লগ এয়া হল ৰবৰ টেঙা আৰু এয়া হল ৰবাব টেঙা খাব অহাৰ শাস্তি এয়া মাৰবো কোনে মই মাৰিম নেকি চা অ মা চাচোন কি আছে মা এইটো মা খাব আজিৰ কাৰণে সমাপ্ত গোটেই খান্দি দিয়া হ'ল আৰু এয়া আজি আমি এৰি দিলোঁ কেইটা বাজিল 3:30 বাজিল আৰু আজিৰ কাৰণে সমাপ্ত হাতকেইখন দেখাওক আপোনাৰ হাতখন ঠিকে আছে আপুনি ল'ৰা মানুহ যে আপোনাৰ হাতখন চাওক এওঁৰ হাতখন চাওক চাওক আজি দিনটোৰ কষ্ট দুদিনৰ কষ্ট কালি আৰু আজি চাওক 3 বছৰৰ হাত এটা আপোনালোকে বেছি গম নাপাব কিন্তু বহুত আৰু এইটো কালিৰ কাৰণে আজি এইখিনি সমাপ্ত কৰিলোঁ আজিৰ কাৰণে বাই 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 I got so lazy and forgot to record video after that but here is the result বাইদেউ 10 টকাত কেই মুঠা দিছে ধনিয়া বাইদেউ কি কৈছে কেই মুঠা দিছে 10 টকাত কওকচোন আৰু কি কি শাক আছে আপোনাৰ লাই ধনিয়া পালেং অকণমান ভেন্দি পালেঙৰ অৱস্থা বেয়া লাইখিনি অকণমান ৰাখিছে আপোনাৰ ধনিয়াখিনিও ৰাখিছে অকণমান লাই 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 বাইদেউ 10 টকাত কিমান লাই যদি বাইদেউ 3 মুঠা মোক দিব দেই আজি ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে তেনেহ'লে বহুত বহুত একদম ডাঙৰকৈ এটা থেংক ইউ আৰু এতিয়া বাই